আমাৰ গাঁৱৰ ভেদেলাৰ পুতাক আৰু মই কালি বাটৰ ফালে ফুৰবা গেলো। তাৰপিছত দোকান এখন দেখা পালো। মই বোলো কিবা খাওঁ খাওঁ লাগছিল এনেকে কৈ যাই আছো। ভেদেলাৰ পুতাকে ৰ খাবি ৰ বুলি কৈ একে দোকানত গেল। যাকে এসোপামান চিপছৰ পেকেট, এটা দালিৰ পেকেট, বিস্কুটৰ পেকেট আনি দিছি। খা এতিয়া তইও খা ময়ো খাওঁ। তাৰপিছত দুটাই কথা পাতি পাতি যাই আছো ঘুৰবা। সি যদি চিপছৰ টুকুৰা এটা লয় মই একে 3টামান লওঁ। বেছি বেছিকে খাওঁ মই। ভোক লাগি আছে দুপৰীয়া ভাত খোৱা নাছিলো। তাৰপিছত আকৌ সি যদি আকৌ কিবা বিস্কুট দুখান লয় মই আকৌ 4খান লওঁ হাত ভৰি পেলাই। মই বোলো কথা মাজতে তাক সুধিলো, ভেদেলা পুতাক তই নকত ইমান পইচা পাহে? তোক দেখো একে মোবাইলৰ ভাতটো খুলিলে একেবাৰে 300-400 অংকে দেখা পাওঁ। সি কৈছে ইয়ে তই নুবুজবি দে, তই নাজানবি, সৰুৱে আছা, কেনেকে জানবি? মই কৈছো ক মানুহ সৰু থকা নাই দে, ডাঙৰে হৈছো কৌ। তাৰপিছত ইয়া কৈছে আমাৰ আকৌ বাইক ডিফেন্সত চাকৰি কৰা একে লিকিয়াৰ লগত বিয়া দিছো নহয়, একে ভিনদৈৰ বহুত পইচা। তাৰপিছত বায়ে আকৌ ভিনদৌ নাথাকে ঘৰত, আকৌ বাই বজাৰ কৰিব লগা হলি মোকে দে, 1000-2000 এনেকে দে। মই কি কৰো এই 300-400 মান টকাৰ বজাৰ কৰি বাইক 1000 টকা হ'ল দে। মই বোলো তহঁতৰ এখন কপাল দে, আমাৰ এখন শুনা চোতাল, আমাৰ আকৌ এইবিলাক ভিনদৌ চিন্দৌ নাপালোৱে, আমাৰ আকৌ ভাগ্যতে নাই। ভিনদৌ পইচা এদিন ফুৰবা চাকবা, তহঁতৰে ভাগ্য ভাল। সি আকৌ মোক বুদ্ধি দিয়ে সিয়ে তহঁতৰো বাহিৰে হেৰি ডিফেন্সৰ চাকৰি কৰা দাৰ লগত বিয়া নাৰাই কিয় ৱে? মই বোলো তই কবাই নাৰা নেকি? আমাৰ দেখো ভাইকেইটাক বিয়া দি উঠছোৱে, এতিয়া মই মাক বিয়া দিলিহে। মই বোলো এটা ভাল গাড়ী বাচছো, তই দেখোন মোৰ আগত কহে ভাগিনে তোলা বোলে মনত পৰা দেখিহে তই বাহিৰে ঘৰত ঘনকে যাই থাকা। পুত খোৱা চলি তই ভাগিনে মৰম নাযা, ভিনদৌৰ পইচাকেইটা ঠাণ্ডাৰে যাই থাকা। ভিনদৌৰে তাতে বন্দুক ধৰি পইচা ইনকাম কৰি আছে, তই বাজে বাহিৰে বজাৰ কৰি দিয়াৰ একে নামটো লৈ পেলাই ধুনীয়া পইচা তাকে নিজে খৰচ কৰি থাকা হা। এইবিলাক কাম নকৰবি, নাপায়।